নমস্কাৰ, কি খবৰ আপোনালোক? আশা কৰোঁ চবৰে ভাল, চবে ভালে কুশলে আছে। নিশ্চয় ময়ো আছোঁ। বহুত দিন ব্লগ দিয়াই নাছিলোঁ আৰু লগতে শাওণৰ মাহৰ বহুত বহুত শুভেচ্ছা চবকে। যাতে শাওণৰ মাহটো ভালে কুশলে পাৰ হয়, মহাদেৱে যাতে চবকে ভালে ৰাখে, মনৰ ইচ্ছাবোৰ যাতে পূৰণ হয় তাৰে কামনা কৰিলোঁ। আৰু বহুত দিন ব্লগ এইকাৰণে দিয়া নাছিলোঁ কাৰণ কিয় মোৰ অলপ বেমাৰো হৈছিল আৰু অলপমান প্ৰব্লেমো হৈছিল, সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আৰু আজি নতুনকৈ আৰম্ভ কৰিছোঁ, তো চাই থাকিব ভিডিঅ'টো। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, তেতিয়াই মোৰ ভিডিঅ'গিলা চাই থাকিব পাৰিব নেকি। আৰু লাইক কমেণ্ট কৰিব, বেয়াকৈ কমেণ্ট নকৰিব কিন্তু ভালকৈ কৰিব দিয়ক। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকক। প্ৰথম সোমবাৰটো আপোনালোকৰ কেনে গ'ল জনাব। মইতো পালবাই নললোঁ কাৰণ কিয় মোৰ আইতা আজি ঢুকাবাৰ 1 বছৰ হোৱা নাই, পৰহি এবছৰ হ'ব 21 তাৰিখে। তো সেইটো ব্লগো আপোনালোকে পাব। আৰু সেইকাৰণে মই মানে পালা নাই এইবাৰ, নেক্সট ইয়াৰ পালিম। তো আপোনালোকৰ কেনে গ'ল জনাব। নিশ্চয় ভালেই গ'ল চাগে চবৰে। তথাপিও আপোনালোকক মই এটা বস্তু দেখাম, আমাৰ চোতালখনত দেখাম কি টিং সোপা দিছে। তো বলক যাওঁ। দেখলাক না কিংকি টিং দিছি। আচলতে টিঙৰ বহুত গৰম, কিন্তু নেদলেও উপায় নাই কাৰণ কিয় যদি বৰষুণ দি দিয়ে কি হ'ব। বৰষুণ দি দিলে দেউতাৰ বহুত আলনি লাগি যাব, সেইকাৰণে টিং দিছি। আৰু ভাগ্য ভাল কালিৰ নিচিনা ৰ'দটো আজি নাই, সেইকাৰণে যদি কালিৰ নিচিনা ৰ'দ দিলা গৈ থাকবাই নোৱাৰা হৈ গেলাগৈ। আৰু আজি গছৰ পাত কেইটামানো লৰছি মই দেখিছোঁ আৰু সেইকাৰণে আজি অলপ গৰমটো অলপ কম। আৰু মোক এটা সঁচা কথা কওকচোন, আপোনালোকে কিজানি ভাবে ন, মানে এই এটাই বেকগ্ৰাউণ্ড, এটা বেকগ্ৰাউণ্ডৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰে, সেইটো ভাবে ন। যদি সেইটো ভাবে তেতিয়াহ'লে আপোনালোকে ভুল ভাবছি। কাৰণ কিয় মই এইটো ৰুমৰ পৰাই ভিডিঅ' কৰিব ভাল পাওঁ, কাৰণ কিয় মোৰ এইটো ৰুম অলপ এক্সট্ৰা টাইপৰ হ'লে চাউণ্ডটো অলপ কমকৈ আহে আৰু বাকীকেইটা ৰুমত চাউণ্ডটো অলপ মানে ডাইৰেক্ট আহে। সেইকাৰণে ভিডিঅ' কৰাত অলপ মোৰ প্ৰব্লেম হয়, যিটো কাৰণে ভিডিঅ'টোত কপিৰাইট লাগি যাব বুলি মোৰ ভয় লাগে। আৰু সেইকাৰণে মই এইটো ৰুমৰ পৰাই সদায় ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভাবছি নাভাবিব দিয়ক, আৰু কথাখিনি কওঁ দেখি বেয়া নাপাব। গুড আফটাৰনুন সকলোকে। কালি ব্লগটো মোৰ কণ্টিনিউ কৰা নহ'ল কাৰণ কি একো বিশেষ দেখাব লগা নাছিল, সেইকাৰণে কণ্টিনিউ নকৰিলোৱে। আজি ইটা বাজি 12:10, তো আজি আৰু আৰম্ভ কৰিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আজি কালিৰ কাৰণে অলপ প্ৰস্তুতি চলি আছে, তো আপোনালোকক সেইখিনি দেখাব লগা। আজি আলহীও আহিব মামাহঁতৰ ফালৰ পৰাই। কিবা আলহী আহিব বুলি ক'লে কিবা ভাল লাগি থাকে মনটো, আৰু সৰু সৰু চলিগিলা থাকিলে আৰু বেছি ভাল লাগে, ঘৰখন ভৰ্তি হৈ থাকে। তো সেইগিলাখনো দেখব। তো আজি ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। চব্জি থৈ আছে সেইটো আজিতো এইগিলা কাটবই লাগিব, সেইকাৰণে ইয়াতে থৈ দিছে। আৰু একবাৰ দাঙি আনা নিয়া কৰাতকৈ ইয়াতে এনেকৈ থৈ দিছে এইগিলা। টিং আজি অলপ বতাহ আছে, নহয় কিন্তু গৰমটো পূৰা আছে আজি। বহুত দেৰি হৈ গ'ল। মই টাউনত গৈছিলোঁ, তাত পেলাই বজাৰ চজাৰ কৰি আহিলোঁ। এই অলপ আগত আহি পাইছোঁ মুঠে, সেইকাৰণে ব্লগটো মানে কণ্টিনিউ কৰিব নোৱাৰিলোঁ, বহুত ব্যস্ততা হৈ গৈছে। এতিয়া তৰকাৰী কুটা চাওঁ আহক, তৰকাৰী কুটি আছে, বলক যাওঁ।
দেখলাক না আমাৰ নতুনকি বাছকেইটাক মানে গান হ'লি হ'ল এনে ফূৰ্তিতে নাচি দিছে একদম তৰকাৰী কুটি আছিলোঁ এতিয়া আহিলোঁ অলপমান ৰেষ্ট লওঁ তাৰপিছত এতিয়া কেইটা বাজি এতিয়া 9:30 তো অলপ পিছত খাই লৈ ঘুমাম আৰু তো চাই থাকক ভিডিঅ'টো আজি অলপ ঘৰত হাল্লাও হৈ আছে কাৰণ কিয় মানুহ চানুহ আছে সেইকাৰণে আৰু বাচ্চাকেইটাও আছে ইনকে মানে হাল্লা হৈ থাকিলে কিবা যি এটা ঘৰত প্ৰগ্ৰেম আছে সেনেকুৱা এটা ফিল হয় আজি মাৰ মানে ভাত বনোৱা কামটো ছুটি কাৰণ কিয় মাহী আৰু মামী আহিছে তেনাই বনাই আছে বলক যাওঁ আপোনালোকৰ দেখুৱাই দিওঁ কি কৰি আছে কোনে কি কৰি আছে গুড মৰ্ণিং কি খবৰ সকলোৰে আশা কৰোঁ চবেই ভালে কুশলে আছে মই জাষ্ট শুই উঠিছোঁ অলপ আগত মুখ ধোৱাই নাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো চাই থাকক আজি ভিডিঅ'টো আজি এটা বছৰগীয়া তো চাই থাকক ভিডিঅ'টো ফ্ৰেছ হৈ আহিলোঁ এতিয়া আদা ৰহুনখিনি কালি ৰাতিতে মায়ে বটবা দিছিল মই নবটলোঁ এতিয়া লাইট নাই কাৰণ কালি বোলে বতাহ বৰষুণ দিছিল মস্তো মই গমেই নাপালোঁ তো এতিয়া চাওঁ কি কৰিব পাৰোঁ সেইখিনি তো আজি ভিডিঅ'টো চাই থাকোঁ সম্পূৰ্ণকৈ তেতিয়া ভাল লাগিব আৰু যদি ভাল পায় বাকীখিনি নকয় জানেই চবে আমাৰ ফালে বতৰটো খুব বেয়া বৰষুণ দিছে তাৰমানে কালি পৰহি মানৰ পৰা বৰষুণে দি আছে আজিও বৰষুণ দি আছে বৰষুণ দিছে মস্ত আৰু একবাৰ লাহেকৈ ধৰ গা ধুই আহিলোঁ এতিয়া মন্দিৰটোৰ কামখিনি কৰোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ হৈ গ'ল গোটেইখিনি কাম এতিয়া মোৰ এতিয়া খানা বনাই আছে চাওঁ হাই কৈ দা নকই মামি এবারে সাইডে একবার পুরো এটা সিটা এবারে সাইডে একশো একবার মনে হতো না বেরো আমানিয়া আরে যেতে একবার যা বৰষুণ কমলা গীতা এতিয়া গৰম লাগছি মস্ত কিবা এটা হ'ব পিৰছি রেডি এটা বলক যাও বাড়ি কি হয়েছে একবার চাই
विष्णु नमो नमो दी नमो श्री सुदत्ता सुदत्ता आनंदे भारते कृष्ण के अष्टमन जो तस्मी विष्णुना ऊपर से ओमंदी को प्रयास को मातु हाय कोई दे एक बार हाय कोई दे एक बार আমার এটা চলি গেছে যদি ভালো লাগে দিনত ভিডিঅ' আধা কৰাকৈ থৈ দিয়া গ'ল কাৰণ কিয় বহুত মানুহ আছিল এনেকৈ ভিডিঅ' কৰিব ভাল নালাগে আনকমফৰ্টেবল ফিল হয় সেইকাৰণে থৈ দিলোঁ এতিয়া আছে নাম প্ৰসংগ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ